কিমান শুই থাকিম আৰু অকণমান টিভিটোকে চাই লওঁ। এই কৰোণাৰ পৰা যে কেতিয়া মুক্তি পাম তাৰো কোনো ঠিক নাই। অ' দেউতা, কি চাই আছা তুমি? মোক কাৰ্টুন অলপ চাব দিয়া না। মই নিউজ চাই আছোঁ। দিনৰ দিনটো তই টিভি চাই থাক, মোক এতিয়া নিউজ চাবলৈ অলপ শান্তি দে। ডিষ্টাৰ্ব নকৰিবি দে বাবলু। অ' দেউতা, অলপহে চাম দিয়া না বোলো। কি মানে তোৰ পৰা শান্তি নাই? ঠিক আছে, তই টিভি চাবলৈ পাবি, কিন্তু মই সোধা প্ৰশ্ন এটা ঠিক উত্তৰ দিব লাগিব, হ'বনে? অ'কে দেউতা, সোধা। এই ৰ বেছি ফূৰ্তি কৰিব নালাগে। আগত তই মই সোধা প্ৰশ্নটোৰ উত্তৰ দি ল। বাৰু কচোন, এটা কঁঠালৰ ভিতৰত কিমান ফুটা কঁঠালৰ ফুটা থাকে? দেউতা, তুমি ইমান ইজি প্ৰশ্ন সুধিছা, তুমি তাকো নাজানানে? 100 ফুটা থাকে আকৌ। হা, তই কেনেকৈ জানিলি? কিয় দেউতা, তুমি নাজানা নেকি? ওপৰৰ পৰা পৰিল টেকেলি, তাৰ ভিতৰত 100 ভেকুলী আকৌ, মানে কঁঠাল আকৌ। হা, কি? হাই ফ্ৰেণ্ডছ, মই বাবলিয়ে কৈছোঁ। এইটো আমাৰ নতুন চেনেল আৰু ভিডিঅ'বোৰ নতুন। আপোনালোকে ভিডিঅ'বোৰ চাবচোন। আপোনালোকে ভিডিঅ'বোৰ চালেহে আমি আৰু উৎসাহ পাম ভিডিঅ' বনাবলৈ। ভিডিঅ'বোৰ চাব দেই ফ্ৰেণ্ডছ। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। থেংক ইউ।